হাই সকলোকে নমস্কাৰ। তো গৈছোঁ বৰ্তমান গুৱাহাটীলৈ, কাৰণ অৰ্ণৱে বাইক এখন ল'ব বোলে, তাৰ ডেলিভাৰীটো ল'ব লাগে। চ' তাৰ লগত গৈ আছোঁ বৰ্তমান গুৱাহাটীলৈ। মই মোৰ বাইকখন ওলাই লওঁ, সিহঁতৰ ঘৰলৈকে যাম, তাৰপিছত মাৰুতিলৈ গৈ আছোঁ। এয়া হাই মম, গুড মৰ্ণিং। তো বলক ওলাই দিওঁ বৰ্তমান ঘৰৰ পৰা। তো একদম লগ পাই আছোঁ অৰ্ণৱহঁতৰ ঘৰত। Before the dawn, live your life, live your dream. It's the sound of soul in me. 1,000 years later. কিবা ক'বা? গাড়ী ডাইৰেক্ট হা গাড়ী কি গাড়ী? হিমালয়ান কালাৰ ট্ৰেভেল গ্ৰে ক'ৰ পৰা? চিৰাগ ফেৰ নাইচ। তো আমি ওলাই দিলোঁ বৰ্তমান। আমাৰ অৰ্ণৱে গাড়ী চলাই আছে। তো লগ পাই আছোঁ একদম মালিগাঁৱত। It was not easy from the start. There were days when I fell apart. Just keep following your heart. Keep that hope, 'cause it's hope that dies the last. To never give up, to never back down. I believe it's true. তো আমিন গাঁৱত সোমাইছিলোঁ ফাইনেন্সৰ কামৰ কাৰণে। ইয়াৰ পৰা ওলাই দিলোঁ বৰ্তমান। ওলাই দি কিনে আমি গৈ আছোঁ মালিগাঁৱলৈ। মালিগাঁৱৰ চিৰাগৰ পৰা আমি বাইকখন ল'ম। তাতে অকল ইঞ্চুৰেঞ্চৰ কামটো আছে, সেইটো কৰি কিনে গাড়ীখন ইয়াত কিবা উগুল ঠুগুল ভাব ভাইটি। পেটৰ ভাব নেকি? গেষ্টিক। ভেৰি নাইচ। আহি পালোঁ আমি চিৰাগ। One hour later. You can see straight through my life. আমাৰ গাড়ীখন এতিয়া গা ধুই আছে। গা ধোৱা হোৱাৰ পিছত আমি লৈ যাম। প্ৰথমবাৰৰ কাৰণে গা ধুই আছে গাড়ীখনে মাকৰ ঘৰত। এইবাৰ যাব শহুৰেকৰ ঘৰলৈকে। আমাৰ ইয়াৰ লগত বিয়া হৈছে। বিয়া পাতি কেনেকুৱা লাগিছে ভাইটি? বিয়া পাতি কৌ কি বেয়া বুঢ় হা কৌ বিয়া পাতি মজাটো পাম আজিৰ পিছত। আচ্ছা ঠিক আছে। मस्त जोक मारा रे ये हंस रे हलकट हंस When I try look I wish I'd find Oh How can I love when I've been hurt 100 times For you I'd give it one more try এক্সপিৰিয়েঞ্চটো কওঁ। বহুত ভাল লাগি আছে। খানাটো হ'ব আজি। খানাটো হ'ব না। মানে আমাৰ এইফালৰ মানুহখিনিৰ মানে এটা হেৰি আছে, কি বুলি কয়, নতুন গাড়ী ডেলিভাৰী লৈ কিনে মানে আমি আহোঁতে গুৱাহাটীৰ পৰা আমিনগাঁও হৈ আহি কিনে মানে গণেশ মন্দিৰত এপাক সোমাইহে আহোঁ। চ' পৰম্পৰাটো বজাই ৰাখি কিনে এইবাৰো আমি গণেশ মন্দিৰত সোমাই কিনে আশীৰ্বাদকণ লৈ কিনে আমি ঘৰলৈ বুলি ওলাই আহিছিলোঁ। তো গণেশ মন্দিৰত আমি ৰখি দিলোঁ অলপ। ইয়াতে আমি অলপ গাড়ীখনৰ পূজাটো কৰাই লওঁ, কাৰণ নতুন গাড়ী যিহেতু ঘৰত নিয়াৰ আগতে এবাৰ পূজা কৰাই ল'লে ভাল হয়। চ' আমাৰ গাড়ীখনত আমি ছাৰ্ভিচ চেণ্টাৰত আমাৰ কি বুলি কয়, ৰেডিয়েটৰ গাৰ্ড, মাষ্টাৰ চিলিণ্ডাৰ গাৰ্ড আৰু লেগ গাৰ্ড যিডাল থাকে সেইকেইডাল ইনষ্টল কৰা হৈছিলে। আৰু বেলেগ এনেকুৱা লগোৱা নাই। আকৌ চিট কাভাৰৰ কথা কৈছিলে, কিন্তু লগোৱা নাই, সেইটো আফটাৰ মাৰ্কেট লগাই ল'ম। How can I love when I've been hurt 100 times? Try
hours later. তো নতুন বাইকখনত এটা ৰাইড এটা মাৰি ল'লোঁ সৰুকৈ চ' গৈ আছোঁ মই বৰ্তমান অৰ্ণৱৰ ঘৰলৈকে আকৌ এবাৰ চলাই চালোঁ নতুন বাইক যিহেতু কাৰণ পিছতো কেতিয়া লগ পোৱা আৰু ঠিকেই নাই চ' গাড়ীখন চলাই আনে ভালেই লাগিছে মিটাৰ কণ্ট্ৰলটো অলপমান চেঞ্জ হৈছে বাকী অভাৰঅল গাড়ীখন পূৰা টিপটপ কণ্ডিশ্যনত আছে